নমস্কাৰ। যুগান্তৰৰ শিল্পী সোঁৱৰণী সন্ধিয়া। আজি আমি আহিছোঁ এক খুব সুন্দৰ অনুষ্ঠানলৈ। অসম সমিতি চেন্নাইয়ে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। আমি সকলোৱে জানো জুন মাহটোত আমাৰ অসমীয়া সংস্কৃতিৰ বহু কেইগৰাকী মহীয়সী শিল্পীৰ মৃত্যুতিথি আৰু জন্মদিন। ৭ জুন গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ মৃত্যুতিথি। ১২ জুন বিহু সম্ৰাট খগেন মহন্তদেৱৰ মৃত্যুতিথি। ১৭ জুন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিন আৰু ২০ জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি। আৰু আটাইকেইগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম সমিতিয়ে আয়োজন কৰিছে এক সাংস্কৃতিক সন্ধিয়াৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰু নাম দিছে যুগান্তৰৰ শিল্পী সোঁৱৰণী সন্ধিয়া। আহক আমি তাৰে কিছু অংশ আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকে চাই থাকিব। বেংকুৰ কৰি যাই ৰৈ তুমি আৰু মোৰ বাবে আপুনি হ'ব
আৰু এনেদৰেই অসম সমিতি চেন্নাইয়ে আয়োজন কৰা যুগান্তৰৰ শিল্পী সোঁৱৰণি অনুষ্ঠানটিত বৰেণ্য শিল্পীসকলৰ গীতেৰে কথাৰে জীপাল হৈ উঠিল এটি সুন্দৰ সন্ধিয়া।